Hello friends, welcome back to my channel. আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু মই বৰ্তমান আছো যোৰহাটত আৰু যোৰহাটত মই কোট আছো আৰু কিহৰ কাৰণে আছো ভিডিঅ'টো শেষৰ পিনে আপোনালোকক মই জনাম আৰু এয়া চাওক এটো হৈছে আমাৰ কোৱাৰ্টাৰ এয়া আৰু এফালে এয়া দেউতাই গাড়ী উলিয়াই আছে আৰু আমি এতিয়া যাম টাউনলে আৰু বিশেষ একো কাম নাই অলপ বজাৰ কৰিম তাৰ পিছত কিছুমান চাবলগীয়া বস্তু আপোনালোকক দেখুৱাম আৰু মই বৰ্তমান য'ত আছো সেই জেগাখিনি আপোনালোকক দেখুৱাম মানে ব্লগটো আজি বহুত ইন্টাৰেষ্টিং হ'ব আপোনালোকক এয়া চাওক গাড়ী উলালে দেউতা আমি এটা গাড়ীত উঠিমগে আৰু ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব চাই থাকিব এয়া এতিয়া মই গাড়ীত বহি ললো আৰু আজি ব্লগটো খুবেই ইন্টাৰেষ্টিং হ'ব কাৰণ মই বহুকেইটা চাবলগীয়া যোৰহাটৰ জেগা একেলগে আপোনালোকক দেখুৱাম আজি ফ্ৰেণ্ডছ এয়া চাওক কিমান ভিৰ হৈছে ৰাতিপুৱা সময়কণ গতিকে পুৰা মানুহ ওলাই আহিছে আজিৰ ব্লগটোত মই আপোনালোকক যোৰহাটৰ ওমেন ইউনিভাৰ্চিটিখন দেখুৱাম আৰু লগতে বহু কিবা কিবি বস্তু দেখুৱাম আশা কৰিছোঁ চাই ভাল পাব চাই থাকিব ফ্ৰেণ্ডছ মই আহি পালোঁ এই ৰেষ্টুৰেণ্টৰ ভিতৰত আৰু বাহিৰত ইমানেই বেছি গৰম ইমানেই ৰ'দৰ তাপ একদম গা চা পৰি নিছে একেবাৰে আৰু ৰেষ্টুৰেণ্টখন এটা বস্তু ভাল ইয়াতে এচি আছে আহি পেলাই ইয়াতে শান্তি লাগিছে আৰু এইফালে এয়া মোৰ ভণ্টি এইফালে আৰু মই চাহ অৰ্ডাৰ কৰিছোঁ সেয়া আহি আছে আপোনালোকক মই কৈছিলোঁ মই ঘৰত গৈ পেলাই মোৰ পাষ্ট লাইফৰ মোৰ অতীতৰ বহুত কিছুমান বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছে বহুত বস্তু আপোনালোকক দেখুৱাম আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব গতিকে চাই থাকিব ফ্ৰেণ্ডছ মই চাওঁতে এতিয়ালৈকে আহিয়ে পোৱা নাই নাজানো কেতিয়া আহিব মানুহবিলাক চব গৈছে আৰু এতিয়া লকডাউনৰ টাইমটো ওচৰ চাপি আহিছে মোৰ চাওঁ মানে ৱেইট কৰাৰ পিছত আহি গ'ল মোৰ চাহ ফ্ৰেণ্ডছ মোৰ পেট ভৰি গ'ল ইমানখিনি থাকি গৈছে আৰু মই এয়া খাব আৰু নোৱাৰোঁ নষ্ট নকৰোঁ দেউতাক খাবলৈ দি দিম আৰু চাই থাকিব দেই এই ভাষা নাই ক'বলৈ ইমানেই বেছি গৰম এটা ছাতি আনিলোঁ আৰু আমি তিনিজনী যেনে তেনে সোমাইছোঁ এটা ছাতিৰ ভিতৰত আমি এতিয়া অলপ বজাৰ চজাৰ কৰিলোঁ ঘৰলৈ খোৱা বস্তু ল'লোঁ আৰু কস্মেটিকৰ কিবা কিবি বস্তু ল'লোঁ আৰু বহুত বেছি চাউণ্ড মই নাজানো মোৰ ভইচটো আপোনালোকে শুনিছেনে নাই শুনা আৰু এতিয়া আমি এখন বেকাৰীলৈ গৈ আছোঁ কিবা খাবলৈ তাৰপিছত আমি এটা জেগা যাম ফুৰিবলৈ তাৰপিছত মোৰ গোটেই হিষ্ট্ৰী ক'ম মই যোৰহাটত কিয় আছোঁ আৰু মই 2 বছৰ বয়সতে যোৰহাটত আহিছিলোঁ আৰু সেই কোৱাৰ্টাৰত আছিলোঁহি আৰু সকলোখিনি দেখুৱাম চাই থাকিব ফ্ৰেণ্ডছ এয়া চাওক এতিয়া 12টা বাজি গ'ল আৰু পুলিচৰ পূৰা এইবিলাক পুলিচো আহি গৈছে আৰু এয়া দোকান চোকান চব বন্ধ কৰিছে আৰু মাই গড গাড়ীখন পূৰা জুই হৈ আছে এচি দিয়া গাড়ীখন ইমান গৰম হৈ আছে নহয় মানুহ মৰি থাকিব দোকান পাতি চব বন্ধ কৰিলে আৰু এতিয়া আমি জল্দিকৈ যিহেতু এটালৈকে অলপ ঘূৰা ফুৰা কৰিব পাৰি আমি ফুৰিবলৈ থকা জেগাকেইটালৈ যাম চাই থাকিব ক'ত যাম এতিয়া ফ্ৰেণ্ডছ এখন চাওক এয়া হৈছে যোৰহাট এয়াৰপৰ্ট এয়া এফালে আহিলোঁ যেতিয়া পটককৈ এয়াৰপৰ্টৰ গেটখন চাই আহিলোঁগৈ
ফ্ৰেণ্ডছ এচিটো দিয়াৰ পিছতহে অলপ টাইম অহাৰ পিছত এতিয়া অকণমান শান্তি লাগিছে অথনি এনেকুৱা বেয়াকৈ জ্বলি আছিল নহয় গাড়ীৰ ভিতৰখন আৰু আমি এতিয়া ৰৰে গৈ আছোঁ ওমেন ইউনিভাৰ্চিটিখন চাবলৈ যিহেতু ওমেন ইউনিভাৰ্চিটিখন যোৰহাটতে আছে ভাবিলোঁ ময়ো চাই আহোঁ লগতে আপোনালোকক অকণমান দেখুৱাই আহোঁগৈ তাৰপিছত আৰু ঘৰ যাম আৰু ঘৰ গৈ পেলাইতো কৈছিলোঁৱে কি হ'ব ঘৰত গতিকে চাই থাকিব ফ্ৰেণ্ডছ এখনে হৈছে যোৰহাটৰ ওমেন ইউনিভাৰ্চিটি চাওক আৰু এইফালে চাউণ্ড যে আপোনালোকে শুনি আছে একচুৱেলি এইফালে ঘাঁহবিলাক কাটি আছে মেচিন দি সেইকাৰণে চাউণ্ড আৰু এইটো হৈছে চেণ্ট্ৰেল লাইব্ৰেৰী ওমেন ইউনিভাৰ্চিটিৰ আৰু এইবিলাক চাওক এইটোৱেই হৈছে ইউনিভাৰ্চিটিৰ কেম্পাছ এইটো মষ্ট প্ৰবেবলি চাগে এডমিনিষ্ট্ৰেটিভ ব্লকটো হয় এইটো ইয়াৰে ওচৰতে আৰ্মি কেম্প এটা আছে আৰ্মি কেম্পৰ ৱাল আৰু ইউনিভাৰ্চিটিখনৰ ৱাল প্ৰায় ওচৰা ওচৰিকৈ সেইফালে চাওক সেইফালে সেয়া যে ৱাল দেখিছে সেয়া আৰ্মি কেম্পৰ ৱাল আৰু এইটোৱে হৈছে ইউনিভাৰ্চিটিৰ কেম্পাছ আৰু এতিয়া মই আছোঁ ওমেন ইউনিভাৰ্চিটি এয়া অডিটৰিয়ামত ডাঙৰ অডিটৰিয়াম এয়া চাওক সেইফালে সেয়া প্লেটফৰ্ম এয়া ষ্টেজ মই ইয়াতে উঠি আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক ময়ো আজি প্ৰথমবাৰ আহিলোঁ সেইকাৰণে ভাবিলোঁ ময়ো চাওঁ লগতে আপোনালোককো এবাৰ দেখুৱাওঁ আৰু এয়া হৈছে ওমেন ইউনিভাৰ্চিটি যোৰহাটৰ আৰু ইয়াতে মোৰ যিটো বিষয় মোৰ বিভাগটো ইয়াতে আছে যোৰহাটত চাইক'লজি ডিপাৰ্টমেণ্ট আছে ইয়াতে গতিকে কোনোবাই যদি ইয়াতে আহি পেলাই চাইক'লজিত গ্ৰেজুৱেশ্যন ল'ব বিচাৰে আহি ল'ব পাৰে আৰু এতিয়া আমি ইউনিভাৰ্চিটিক টাটা বাই বাই কৰিলোঁ আৰু আমি এতিয়া গৈ আছোঁ আমাৰ কোৱাৰ্টাৰলৈ আৰু ঘৰত গৈ পেলাই আৰু এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ আৰু এইটো চাওক এইটো হয় আমি এতিয়া কাৰেণ্টলি থকা কোৱাৰ্টাৰটো ওচৰৰ পৰা দেখুৱাই আছে বাৰু ৰ'ব এইটো হয় এতিয়া আমাৰ প্ৰেজেণ্ট কোৱাৰ্টাৰ আৰু মই আপোনালোকক কৈছিলোঁ যে মোৰ পাষ্টৰ কিছুমান কথা আপোনালোকক মই ক'ম বুলি আৰু এই কেম্পাছটো এই কোৱাৰ্টাৰ এইটো কলনী য'ত আমি আছোঁ এইটো হৈছে যোৰহাট চেণ্ট্ৰেল জেলৰ কেম্পাছ আৰু মোৰ যেতিয়া 2 বছৰ বয়স আছিলে তেতিয়াও আমি ইয়াতে আছিলোঁ আচলতে মোৰ দেউতাৰ চাকৰি যিটো ফাৰ্ষ্ট জইনিং এই যোৰহাট চেণ্ট্ৰেল জেলতে হৈছিলে আৰু মই ইয়াতে আছোঁ যদিও মই এতিয়া এই কোৱাৰ্টাৰটোলৈ চাবলৈ মই আজি আহিছোঁ ভাবিছোঁ আপোনালোককো দেখাই দিওঁ বুলি এইটো চাওক এইটো একদম পুৰণা কোৱাৰ্টাৰ ইয়াতে এতিয়া কোনো মানুহ নাই ঘৰটো অকণমান ভাগি চাগি গৈছে সম্ভৱ সেইকাৰণে এয়া চাওক মই 4 বছৰলৈকে আছিলোঁ ন ইয়াতে 4 বছৰ 4 বছৰ বয়সলৈকে ইয়াত আছিলোঁ আৰু তাৰপিছত যেতিয়া মোৰ স্কুল দিব বয়স হ'ল তেতিয়া তেনেকুৱা সময়তে বিশ্বনাথ চাৰিআলি আমাৰ য'ত ঘৰ তাত ট্ৰেন্সফাৰ হৈছিলে দেউতা আৰু তাতে মোৰ স্কুলত এডমিশ্যন দিয়া হৈছিলে আৰু মোৰ মনত আছে এইফালে আগতে আমাৰ ড্ৰেছিং ৰুম আছিলে এইটো আৰু সৰু থাকোঁতে ৰুমটো বহুত ডাঙৰ ডাঙৰ লাগে ন সেইটো কাৰণে এইটো ৰুম চাওক এতিয়া দেখিবলৈ ৰুমটো একদম সৰু সৰু লাগিছে ন কিন্তু যেতিয়া ইমান কণী আছিলোঁ 2 বছৰ বয়সত মই 3 বছৰ বয়সৰ মানৰ পৰা মোৰ মেমৰিটো আছে আৰু ইয়াত এনেকৈ থকা তেতিয়া মানে কি ন বস্তুবিলাক ডাঙৰ ডাঙৰ দেখি ন এতিয়া ৰুমটো সৰু সৰু লাগিছে কিন্তু তেতিয়া এইটো ৰুম মানে মোৰ কাৰণে বহুত ডাঙৰ আৰু এইটো ৰুম তেনেকুৱা আৰু আগতে সৰুতে মই এই খিৰিকী এইখনত দেখিছে ইয়াতে ৰৈ পেলাই বাহিৰত চাওঁ মনত আছে মোৰ ফালৰ বাৰাণ্ডা ইফালে এইটো বাথৰুম সেইফালে পাকঘৰ আছিলে ন আমাৰ আগতে মই বেক কেমেৰাতে দেখুৱাই আছোঁ ৰ'ব এইটো চাওক এইটো ড্ৰয়িং ৰুম আছিলে এইটো আছিলে মাজৰ ৰুমটো আৰু এফালে এটা ৰুম এইটো আমি এটা কিচেন কৰি লৈছিলোঁ আৰু এফালে এইটো আছিলে এটাচ বাথৰুম আৰু টয়লেট কৰা ঘৰটো বেলেগ ফালে আছিলে আৰু এয়া চাওক এইটো এটা বেডৰুম আছিলে
আৰু বেডৰুমৰ কাষতে এইফালে আছিলে এইটো আগতে আমাৰ ড্ৰেছিং ৰুম ষ্ট'ৰ ৰুম হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইখন বাৰান্দাখন চাওক আৰু বাথৰুমটোলৈ এইফালেও যাব পাৰে আৰু সেই ঘৰটো দেখিছে এইটো যে ভাগি গৈছে যে সেইটো আচলতে পাকঘৰ হয় ডাঙৰ পাকঘৰ আৰু সেইফালে সেইটো টয়লেট এয়া পিছফালৰ গোটেই ভিউ চাওক বস্তুখিনি ভাগে চাগি গৈছে কাৰণে এতিয়া আৰু ইয়াত কোনো নাই নতুন কোৱাৰ্টাৰ বনাই মেলি দিয়া হ'ল সন্মুখৰ পৰা এই আৰু ভিউটো আৰু যেতিয়া মোৰ দেউতা ইয়াতে ফাৰ্ষ্ট জইনিং কৰিছিলে ফাৰ্ষ্ট চাকৰি কৰোঁতে তেতিয়া ইয়াতে এছিষ্টেণ্ট জেইলাৰ হিচাপে তেওঁ জইন কৰিছিলে আৰু তেতিয়া এইটো এছিষ্টেণ্ট জেইলাৰৰ কোৱাৰ্টাৰ আছিলে আৰু এতিয়া দেউতা তাৰপিছত বহুতকেইখন জেইললৈ ট্ৰেন্সফাৰ হ'ল আৰু এতিয়া ফাইনেলি যোৰহাট চেণ্ট্ৰেল জেইললৈ মানে তেওঁ ট্ৰেন্সফাৰ হৈ আহিছে এজ এ জেইলাৰ আৰু আমি য'ত কোৱাৰ্টাৰত আছোঁ এতিয়া আপোনালোক যে মই দেখুৱালোঁ অলপ আগতে সেইটো আচলতে এছিষ্টেণ্ট জেইলাৰৰ কোৱাৰ্টাৰে হয় তাৰ কাষত থকাটো আচলতে জেইলাৰৰ কোৱাৰ্টাৰ কিন্তু তাতে ইয়াৰ ছুপাৰিণ্টেণ্ডেণ্টগৰাকী আছে গতিকে আমি এতিয়া এছিষ্টেণ্ট জেইলাৰৰ কোৱাৰ্টাৰতে আছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মোৰে বহুত ভাল লাগিছে কাৰণ মই দেখুৱাইছোঁ আপোনালোকৰ ঘৰটো এইটো চাওক মানে শৈশৱৰ সেই আগতে সৰুকালি থকা ঘৰটোলৈ আকৌ এতিয়া পুনৰ আহিবলৈ মই সুবিধা পাইছোঁ মই এয়া ৰুমৰ ভিতৰলৈ সোমালোঁ বহুত বেছিকৈ গৰম পৰিছে ফেনখন লওঁ আৰু এয়া মই বহুত দিনৰ পৰা আপোনালোকক কৈ আছিলোঁ যে মই ক'ত আছিলোঁ কিহৰ কাৰণে আছোঁ আৰু আপোনালোকক জনাম বুলি আজি ফাইনেলি জনালোঁ আৰু ভিডিঅ'টো কেনেকুৱা আপোনালোকে পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু ইয়াৰ যোৰহাটৰ যদি কোনোবাই মোৰ ভিডিঅ' চাইছে বা কোনোবা যদি আছে মোৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছ মোক কমেণ্ট কৰি প্লিজ জনাব আৰু মই ব্লগটো আজি ইয়াতে সামৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পালে বহুত দিন একচুৱেলি ঘৰত সোমাই আছিলোঁ মই ভাবিও পোৱা নাছিলোঁ কিহৰ ওপৰত ভিডিঅ' দিম বুলি আজি ওলাই গ'লোঁ কাৰণে ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ' এতিয়া আপোনালোকক মই আপলোড দি থাকিম আৰু ভিডিঅ'টো লাইক কৰি দিব যদি ভাল পায় আৰু শ্বেয়াৰ কৰি দিব আশা কৰিছোঁ ভালেই পালে চাগে আৰু মোৰ অন্য এটা ব্লগত আকৌ লগ পাম আপোনালোকক আৰু আজিলৈ আহোঁ বাই বাই